হয় নতুন বোৱাৰী হ'বলগীয়া হয় তেতিয়া এনেদৰে বগাবোৰ পিন্ধে আৰু মোৰ এখন মোৰ বহুত প্ৰিয় এইবোৰ চব কিমান ধুনীয়া ধুনীয়াকৈ ফুলিছে নহয়নে তাহতি পিন্ধে আৰু সাইডত এখন লৈ এখন হৈছে গাটি কিবা বসে Good morning everyone আৰু এতিয়া প্ৰায় আপোনালোকক এতিয়াহে গুড মৰ্নিং দিব পাৰিছো সময় প্ৰায় 10:11 মান বাজিব হৈ গৈছে আৰু ব্লগটো ষ্টাৰ্ট কৰিব সময় নাই পোৱা আজি মই ৰাতিপুৱা উঠি কিছুমান কাম কৰিলো আপোনালোকক দেখাই আছো কি কৰিলো আৰু তাৰ আগতে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললে আৰু মই অন্য এটা ভিডিঅ'লে আজিৰ ভিডিঅ'টোত চাওক মই ৰাতিপুৱা কি কৰিলো আপোনালোকক অকমান দেখুৱাম তাৰ আগতে মোৰ ফুলখিনি অকমান দেখাই লাছক বহুত বেছি একো ভালকে কৰিব পৰা নাই মন যায় বহুত ধুনীয়াকে ফুল ৰুই ধুনীয়াকে এখন গাৰ্ডেন বনাবলৈ বহুতে মন যায় কিন্তু কি কৰিম পুৰা ৰদ ওলাই গৈছে এতিয়া ইফালে কিছুমান কাম বন কৰিবলগীয়া কামবোৰ কৰি ললো আৰু এতিয়াহে ব্লগটো ষ্টাৰ্ট কৰিবলৈ সময় পাইছো প্ৰায় দুপৰীয়া হ'বলৈ হৈ গৈছেগে হলেও যিমানটো পাৰো আপোনালোকৰ আগলৈ কেতিয়াবা আপোনালোকৰ লগত কথা পাতিবলৈ মন যায় আপোনালোকৰ আগত শেয়াৰ কৰিবলৈ মন যায় সো অকমান কেতিয়াবা যি পাৰো সেইখিনিকে দেখাও তথা যিমানটো পাৰো ডেইলি ব্লগ বনাবলৈ বহুত জটিল মোৰ কাৰণে তথাপিতো যেতিয়া সময় পাওঁ যেনেকৈ সময় পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰো সো বলক মোৰ ফুলখিনি চাই লওঁ এইবোৰ চব কিমান ধুনীয়াকৈ ফুলিছে নহয়নে এয়া পাছত এজবা মই দেখি বিৰাটে ভাল পাওঁ বহুত ধুনীয়া লাগে ৰঙাকে ফুলে বাহিৰত আছো সেইকাৰণে আপোনালোকে বাহিৰা সাউণ্ডবোৰ ইগনোৰ কৰিব বহুত গাড়ী মটৰ চলি আছে ইয়াতে এয়া চক এজোপা চক বহুত ধুনীয়াকৈ ফুলিছে কিমান মৰম লগা নহয় নে এইবোৰ চকচোন এইজোপা মই ৰাতিপুৱা শুই উঠি এইবোৰ চাওঁ আৰু পানী চানি দি লওঁ এইবোৰ চক দেখিছে এইখন চাং এনেকৈ দি দিলে দেতাই আৰু মই ইয়াতে পুৰা জেং দি দিছো আজি ৰাতিপুৱা এইবোৰ চক এইবোৰ পুলি দেখিছেনে এইবোৰ কিমান ধুনীয়াকৈ উঠিছে নহয় এইবোৰ জেং দি দিছো যাতে ইহঁতে পিছত বগাব পাৰে এনেকৈ দি দিছো ডাংবডি তিয়হ জিকা এইবোৰ দি দিছো আৰু ইয়া বিলাহী আৰু এফালে খুব ধুনীয়াকৈ ৰঙালাও বগাই আহিছে এইয়া এনেদৰে এইয়া চক এইখিনি মোৰ ৰাতিপুৱাৰ কাম আজি এইখিনি পুৰা জেং দি দিছো ধুনীয়াকৈ যাতে নিজৰ ঘৰৰ শাক পাচলি খোৱাৰ মজাই বেলেগ কিনি খোৱাতকৈ এইবোৰ চক এনেকৈ জেং দি দিলো আৰু এইফালে এখন চাং আছে সেইখনটো তেনেকৈ দি দিছো ভাতকেৰেলা আছে আৰু এইফালে চক এয়া ভাতকেৰেলা বগাই গৈছে এনেদৰে এইখিনি চক আজি ৰাতিপুৱা শুই উঠি এইখিনি মোৰ কাম এইখিনিকে কৰিলো আৰু এয়া কাপোৰ চাপোৰ ধুই মেলি এতিয়া আজৰি হৈ গলো ভাত চাত খালো সো এইখিনি আৰু ঘৰত থাকিলেতো কৰিবই লাগিব এইয়া চক এখন এতিয়া ধুনীয়াকৈ বগাই গ'লে পিছত হয় না নহয় নাজানো চব্জি কিন্তু কৰি চাইছো কিমান দূৰ এইখিনি ফুল এনেকৈ আছে এইবোৰ সময় নাই পোৱা মই এইবোৰ ঠিক কৰিবলৈ এনেকৈ মাটিতে থৈ দিছো এইখিনি ধুনীয়াকৈ চিজিল কৰিবলৈ আছে মাটিতে আছে এনেদৰে ফুলবোৰ আৰু এইখিনি এল'ভেৰাটো আছে এল'ভেৰাৰ বিষয়ে মই আগতে বহুত কিটা ভিডিঅ' দিছো এল'ভেৰাটো বহুতে ভাল সেইকাৰণে মই ৰুই থৈছো নিজৰ ঘৰতে এই টুকুৰা ভাঙি থাকিলে পায় আৰু চক এনেদৰে মূৰত পুৰা তেল সানি থৈছো মই যিহেতু আজি স্কুল বন্ধ সেইকাৰণে মূৰটো ধুম বুলি ভাবিছো আৰু কি কৰোঁ আজি আপোনালোকক যিমানটো পাৰো দেখুৱাম মোৰ ডেইলি লাইফটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ মোৰ নিজৰ বৰ্তমানৰ লাইফটো কেনেদৰে মই জীৱন কটাওঁ আৰু কেনেদৰে মোৰ ডেইলি লাইফ কিদৰে চলি আছে সেই সকলোখিনি মই নিজৰ ইন ফিউচাৰত মই যাতে চাব পাৰোঁ সেইকাৰণে ভিডিঅ'বোৰ বনাই ৰাখি গৈছোঁ সো আপোনালোকেও যদি ভাল পায় আপোনালোকেও চাব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো যদি ফলো কৰা নাই তেতিয়াহ'লে প্লিজ ফলো কৰি দিব টুটু দেউৰী বুলি আছে আৰু ইনষ্টাগ্ৰামতো আছে টুটুমণি দেউৰী বুলি সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব যাতে মই সদায় এনেদৰে ভিডিঅ' বনাই যাব পাৰোঁ সো আজিৰ ভিডিঅ'টো চাই থাকক আপোনালোকে কি দেখাব পাৰোঁ কন্টিনিউ কৰি থাকক আৰু আপোনালোকক এটা বস্তু দেখুৱাও চাব হা মোৰ বহুত প্ৰিয় আৰু মোৰ বহুত ভাল লাগে এইখন চক গামোচা এখন মোৰ সৰু পেহীয়ে বোৱা হয়
এইখন চাওক ইমান ধুনীয়া লাগে মোৰ। এইখন মোৰ বহুত প্ৰিয়। এইবোৰ চাওক এনেকৈ ডিজাইন দি দিছে, ইয়াত ধৰিব নোৱাৰিব পাৰে হয়তো, মোৰ বহুত ভাল লাগে। চাওক নিজ হাতেৰে পেহীয়ে নিজৰ ষ্টাইলত এইখন গামোচা বনাইছিলে, এইখন চাওক বৈছিলে আৰু বহুত ধুনীয়া। এখন নুনি হয়, নুনি গামোচা। এইফালে চাওক এইখন চাওকচোন কিমান ধুনীয়াকৈ নিজে ডিজাইন কৰি বৈছে, নিজ হাতেৰে বোৱা গামোচা হয়, মোৰ বহুত প্ৰিয়। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। এইখন চাওক, এইখন দীঘল হয়, এইখন মই দেখাই দিছোঁ ৰ'ব আপোনালোকক। এইখন চাওক গোটেই মেইন গামোচাখন এনেকুৱা বহুত ধুনীয়া, আৰু এইখন মোৰ বহুত পচন্দৰ হয়, সেইকাৰণে মই লওঁ মাজে মাজে। আৰু এইখন বহুত যতনেৰে ৰাখিবলগীয়া হয়, দেখিবলৈ বিৰাটেই ধুনীয়া, কিন্তু বহুত আলাহত ল'বলগীয়া হয়। আৰু আপোনালোকক মোৰ এযোৰমান নতুনকৈ কাপোৰ লৈছোঁ, চাদৰ মেখেলা, আপোনালোকক অলপ দেখাই দিছোঁ, কেনেকুৱা লাগে জনাবচোন দেই। এইখন চাওক, এইখন এযোৰ, এইখন মই নিজে দহি বাতি আছোঁ। এইখন এটা ছাইড হ'ল আৰু আনটো ছাইড আছে। আৰু আপোনালোকক দহি বতাৰ খুব সহজ পদ্ধতিৰে এটা ভিডিঅ' মই আপোনালোকক দিম যদি সময় পাওঁ। আৰু এযোৰ চাওক ব্লু কালাৰৰ, এনেদৰে দেখাই দিছোঁ। এইখন আৰু এইখন মেখেলাখন হয়, এয়া ব্লাউজ চিলোৱা হোৱা নাই, চাদৰ মেখেলা চিলাই আনিলোঁ, ব্লাউজ কেইখন অনা নাই। আৰু এইখন এযোৰ, আৰু নেক্সট এইখন এযোৰ, এইটো হালধীয়া কালাৰৰ হয়, এযোৰ কেনেকুৱা লাগিছে জনাবচোন, মোৰ কিন্তু বিৰাটে ভাল লাগিছে। এযোৰ গোটেইকেইযোৰ নতুন হয়, এবাৰো পিন্ধাই নাই, হ'লেও আপোনালোকক মই দেখাইছোঁ, কেনেকুৱা লাগে জনাবচোন। যিহেতু নতুনকৈ কিবা এটা আনিলে বা নতুন কিবা এটা কৰিলে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ মন যায়, সেইকাৰণে অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এযোৰ এনেকৈ বগা দহি দি দিছোঁ, ভাল লাগিছে বাৰু। আৰু নেক্সট এইযোৰ বগা, গোটেইকেইযোৰ দেখালোঁ। আৰু এটা বস্তু মই দেখাই আছোঁ, যিসকলে দেখা নাই সেইসকলে চাব। আমাৰ দেউৰী ট্ৰেডিশ্যনেল ড্ৰেছ এযোৰ মই দেখাম। এইখন হৈছে আমাৰ ট্ৰেডিশ্যনেল মেখেলা। এইখন চাওক মোৰ মায়ে বোৱা হয়, মায়ে বোৱা মেখেলা। মা যদিও নাই আমাৰ মাজত, কিন্তু তথাপিও মাৰ স্মৃতিবোৰ সদায় আছে আমাৰ আগত। আৰু এইবোৰ চাওক আমি ইউজ কৰোঁ এতিয়া, বহুত ভাল লাগে। আৰু এইখন হৈছে জকাচিবা, যিখন কঁকালত বান্ধে, কঁকাল বন্ধা গামোচাখনক আমাৰ দেউৰী মতে জকাচিবা বুলি কওঁ আমি, জকাচিবা। এইখন কঁকালত বান্ধে, যিখন জেনেৰেল নৰ্মেল গামোচাতকৈ অকণমান দীঘল আৰু অকণমান বহল, এইখন কঁকালত বান্ধে। আৰু আন এখন দেখাইছোঁ মই, এইখনো এই জকাচিবা হয়। এইখন চাওক, এইখন আমাৰ কঁকালত বন্ধা জকাচিবা, এয়া মাজত এনেদৰে ফুল দি দিছে। এইখন আমাৰ দেউৰী বোৱাৰীসকলে এনেদৰে পৰিধান কৰে, কঁকালত বান্ধে। আৰু জেনেৰেলি ছোৱালীসকলে এনেদৰে এইখন নলয়, এইখন অকল বোৱাৰীৰ কাৰণে হয়। যেতিয়া নকইনা হয়, নতুন বোৱাৰী হ'বলগীয়া হয়, তেতিয়া এনেদৰে বগাবোৰ পিন্ধে, আৰু যেতিয়া পুৰণা হয় তেতিয়া যি টি ৰঙৰ পিন্ধিব পাৰে। আৰু এখন দেখাইছোঁ আমাৰ যিখন গামোচা নিজ হাতেৰে বোৱা হয়, এইবোৰ আমাৰ সকলোবোৰ ঘৰতে নিজে বনাই লয়। এইখন গামোচা, এইখন চব নিজে বনোৱা গামোচা হয়। এইখন পিছে মই বোৱা নহয়, এইখন ভণ্টিয়ে দিছিলে মোক, বাৰ্থডে গিফ্ট হিচাপে দিছিলে। এইখন চব বহুত মৰম লগা আৰু ধুনীয়া, বহুত মৰমত ৰাখিছোঁ, সেইকাৰণে এইবিলাক আপোনালোকৰ আগত অকণমান দেখাই দিছোঁ। এইখন আমাৰ গামোচা নিজে নিজৰ ডিজাইনত সকলোৱে নিজৰ পচন্দৰ মতে নিজে বনাই লয়। এখন গামোচা। আৰু এইখন হৈছে আমাৰ চুৰিয়া, এইখন নিজৰ ঘৰতে বনোৱা চুৰিয়া হয়। চুৰিয়াখনক আমাৰ দেউৰীসকলে একো বুলি কয়, দেউৰীত একো বুলি কোৱা হয়, যিখন জেণ্টছে পিন্ধে,
দেউৰীসকলৰ বোৱাৰী ড্ৰেছ আৰু ছোৱালী ড্ৰেছ মই আগতে দেখাইছোঁ। আপোনালোকে যদি চোৱা নাই আগৰ ভিডিঅ'বোৰত চাই ল'ব। দেউৰী কালচাৰ, দেউৰী পৰম্পৰা, আমাৰ দেউৰীসকলে পৰিধান কৰা ড্ৰেছৰ বিষয়ে আপোনালোকক অকণমান জনালোঁ যিমানটো পাৰোঁ। আৰু আকৌ পুনৰ কৈ দিছোঁ, এইখন হৈছে মেখেলা। মেখেলাখনক কোৱা হয় এগু, আৰু এইখন কোৱা হয় কঁকাল বন্ধা গামোচা। এইখন হৈছে জকাচিবা, এইখনক জকাচিবা বুলি কোৱা হয়। আৰু এইখন হৈছে গামোচা। গামোচাখনক কোৱা হয় বছে, গাটিকি বুলিও কোৱা হয়। আৰু ছোৱালীসকলে মূৰত মেৰিয়াই নল'লে এনেকৈ ছাইডত ধুনীয়াকৈ স্পৰ্টিং লাহতি পিন্ধে আৰু ছাইডত এইখন লৈ লয়। এইখন হৈছে গাটিকি বা বছে। আৰু এই হৈছে একো। একো হৈছে চুৰিয়াখনক একো বুলি কোৱা হয়। এইখনক ল'ৰা বা জেণ্টছসকলে পৰিধান কৰে। এইখিনিয়ে যিমানটো পাৰোঁ আপোনালোকক অকণমান জনালোঁ আমাৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছযোৰৰ বিষয়ে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে, আৰু আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছকেইযোৰ যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু আমাৰ দেউৰী ট্ৰেডিশ্যনেল ড্ৰেছৰ বিষয়ে বা যিকোনো আমাৰ দেউৰীসকলৰ বিষয়ে যদি জানিবলৈ মন যায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। যিমানটো পাৰোঁ সকলোখিনি জনাবলৈ চেষ্টা কৰিম।